ৰাস চাব আহিছোঁ ৰাস। কৰ্কৃষ্টিক হে এইবিলাক। চববিলাক এইটো হ'ল পলাশবাৰী ৰাস। আমি এতিয়া বৰ্তমান পলাশবাৰী ৰাসত আহিছোঁ। মোৰ পিছফালে এইখন গেটখন দেখা পাইছে। ত' গুড ইভিনিং আৰু সকলোকে মই এতিয়া মোৰ মন্দিৰ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই থাকিব মোৰ চেনেলটো। ইমান ভিৰ এতিয়া দেখা পাইছে আপোনালোকে পলাশবাৰী ৰাস মহোৎসৱত। স্বাগতম জনাইছোঁ। আপোনালোকৰ শুভাগমনে আমাৰ পলাশবাৰী ৰাসস্থলী মহান কৰিলে। আহক আমি আইন শৃংখলা বজাই ৰাখি আমাৰ কৃষ্ণলীলাৰ ভিন্ন এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। আপোনালোকে চাই থাকিব পলাশবাৰী ৰাসত কেনেকুৱা ধৰণৰ কি কি আছে। মই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। অনুৰোধ জনাইছোঁ। বহুত ভিৰ ইয়াতে। তো এতিয়া মই দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া হ'ল শ্ৰীকৃষ্ণৰ ৰাসলীলা মূৰ্তিসমূহ, যিবিলাক মূৰ্তিৰে নিৰ্মাণ কৰি সাজি উলিয়াইছে অতি সুন্দৰকৈ। তো এইবিলাক আপোনালোকক দেখুৱাই আছোঁ মই এতিয়া শ্ৰীকৃষ্ণৰ লীলা। তো এই লীলাসমূহকে ৰাসলীলা বুলি কোৱা হয়। যিবিলাক মানে মূৰ্তিবিলাক সাজি উলিয়াইছে মৃন্ময় শিল্পীয়ে, আৰু ইয়াতে সুন্দৰকৈ বৰ্ণন কৰি দেখুৱাইছে আমাক। তো আপোনালোকেও ভিডিঅ'টো চাই নিশ্চয় যদি ভাল পাইছে লাইকটো দিবলৈ নাপাহৰিব। মই যিমানখিনি পাৰোঁ ভালকৈ দেখাবলৈ চেষ্টা কৰিম ওচৰৰ পৰা। বহুত ভিৰ আছে, সেইবাবে মানে ভিডিঅ' কৰিবলৈ অলপ অসুবিধা হয়। মানুহৰ সংখ্যাটো আপোনালোকে দেখা পাইছে ইয়াতে। যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এনেদৰেই শ্ৰীকৃষ্ণৰ লীলাসমূহ ইয়াতে বৰ্ণন কৰি উলিয়াইছে। আৰু পলাশবাৰী ৰাসেও খুব সুন্দৰকৈ ইয়াত সাজি উলিয়াইছে, তাৰ বাবে বহুত ধন্যবাদ। এনেদৰে আমি আগুৱাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। আৰু ইয়াত প্ৰত্যেকগৰাকী গোপীৰ লগত শ্ৰীকৃষ্ণই নৃত্য কৰি থকা দেখা গৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ লীলাবিলাক বৰ্ণনা কৰা হৈছে, খুব ধুনীয়া হৈছে। এইফালে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ জোলনাত তুলি থকা এটা সুন্দৰ দৃশ্য, খুব ধুনীয়া লাগিছে। পলাশবাৰী ৰাসৰ সাংস্কৃতিক সন্ধিয়া চলি আছে। আপোনালোকে মোৰ পিছফালে চাউণ্ড শুনা পাই আছে। চাউণ্ডটো শুনা পাই নিশ্চয় গম পাইছে। ৰাকেশ আৰু প্ৰাঞ্জল লগত মোৰ ৱাইফ আহিছে। চাৰিওফালে মানুহ।
চাবলৈ আহিছে মানুহ অকণমান মানুহ আহিছে দেখিছে নহয় ভৰি দিব নোৱাৰা জেগা হৈছে ইয়াতে শুনাও নে ঝাঁচী ৰাণী শুনাও কাৰণ নতুনকৈ এটি আদিবাসী গীত কৰিছে গতিকে ঝাঁচী ৰাণী নতুন গীতেই শুনাও পুৰণি গীতটো শুনাতকৈ ইফালে মানুহৰ ভিৰ চাৰিওফালে মানুহে মানুহ পলাশবাৰীৰ ৰাসত মানুহৰ ভিৰ দেখি ভৰি দিবলৈ জেগা নাই সিমানে মানুহ তো মই এতিয়া অলপ আপোনালোকক ইয়াৰে দোকান আৰু মেলা দেখাবলৈ চেষ্টা কৰিম পলাশবাৰী ৰাসৰ চাৰিআলি চুকত দুখন বাইক মই নহ'লে মীনা বজাৰ হয় পলাশবাৰী ৰাসত আহিছোঁ এতিয়া কিবা এটাতো লৈ যাব লাগিবই ন তো ইয়াৰে মিঠাই এইটো চববিলাক ৰাসৰ ভিতৰৰ পৰা এতিয়া ওলালোঁ জামৰ পৰা ওলাই কেনেকুৱা লাগিছে বঢ়িয়া ভাল লাগিছে এতিয়া বহুত শান্তি নাই তো পলাশবাৰী ৰাস চাই নিশ্চয় ভাল লাগিলে বঢ়িয়া সকলোৱে পলাশবাৰী ৰাসলৈ আহিব বুলি আশা ৰাখিলোঁ আৰু ভিৰৰ পৰা ওলাই এতিয়াহে শান্তি পাইছোঁ আমি বহুত ধুনীয়া হৈছে পলাশবাৰী ৰাস তো ভিডিঅ'টো যিখিনি পাৰিলোঁ আপোনালোকক ইমান ভিৰৰ মাজতো যিখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভালকৈ যিমান দেখাম বুলি ভাবিছিলোঁ সেইখিনিতো দেখুৱাব নোৱাৰিলোৱে তই যিখিনি দেখুৱাইছোঁ আৰু গমেই পাইছে কিমান ভিৰ আছিলে ভিডিঅ' কৰিবলৈ অলপ অসুবিধাও হয় তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো লাইক দিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে তেখেতলোকে যাতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিয়ে যাতে আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিব পাৰে তো আজিলৈ সামৰণি মাৰিছোঁ নেক্সট নতুন ভ্লগ লৈ আহিম মই অতি সোনকালে তেতিয়াহ'লে বাই বাই